হেল্ল' ফ্ৰেণ্ডছ, বিচিত্ৰ বাৰ্তালৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম তিল পিঠা কেনেকৈ বনায়। আচলতে সকলোৱে জানেই তিল পিঠা বনাব, বিভিন্ন ধৰণে বনায় সকলোৱে, আৰু মই যিটো ধৰণে বনাওঁ সেই ধৰণে বনালে আচলতে তিল পিঠাটো খুব পাতল হয় আৰু খাবলৈও খুব মুৰমুৰীয়া হয়। আহকচোন তেন্তে কেনেকৈ বনাওঁ দেখুৱাওঁ। এইখিনি হ'ল খুন্দি লোৱা পিঠাগুড়িখিনি, বৰা চাউলৰ পিঠাগুড়ি প্ৰায় 1 কেজিমান হ'ব, আৰু লগতে এয়া তিল এপোৱা লৈছোঁ আৰু গুড় লৈছোঁ তাৰ সম পৰিমাণে, আৰু মই ইয়াৰ লগত দিছোঁ এটা গোন্ধ, সুস্বাদু গোন্ধ ওলাবৰ কাৰণে কমলাৰ বাকলি। গতিকে মই কমলা বাকলিখিনি শুকুৱাই থৈছিলোঁ কেইদিনমানৰ আগত, আৰু সেইখিনি গুড়ি কৰি তাৰ লগত মিহলাই দিছোঁ, আৰু তেনেকৈ দিলে খুব সুন্দৰ এটা গোন্ধ ওলাই, ভাল লাগে। এয়া চাওক মই কেনেধৰণে দিলোঁ, দেখিলে নিশ্চয়। পিঠাটো টাৱাত মেলোঁতে হাতৰ তলুৱাখনেৰে নেমেলিব, হাতৰ পিঠিটোৱে মেলিব, তেতিয়া খুব পাতল হয় আৰু খুব সুন্দৰকৈ পাতল হ'লে আচলতে খাবলৈ ভাল হয় আৰু মুৰমুৰীয়া হয়। সেইবাবেহে মই তেনেকৈ বনাওঁ আৰু ভালো হয়। কৰি চাবচোন তেনেদৰে। এয়া চামুচ পাতেৰে লাহেকৈ লৈ মই পকাই দিছোঁ। ঠিক তেনেকৈ মই আৰু এটা দেখুৱাম, ভালদৰে চাই ল'ব। এই ধৰণেৰে এনেকৈ মেলি দিব, হাতৰ তলুৱাই নেমেলিব, হাতৰ পিঠিখনেৰে মেলিব। আৰু এই তিলৰ মিশ্ৰণখিনি দিওঁতে মাজত নিদিব, এটা ছাইডত কাষত দিব। কাষত দি লৈ এনেকৈ লুটিয়াই দিলে তিল পিঠাটো ক'লা গুড় ওলাই নাযায়, পিছত গুড়টো গলি এয়া এনেকুৱা ধৰণৰ হয়। কিছুমান আচলতে জুইটো অলপ বেছি হোৱাৰ কাৰণে, কিন্তু বাকীখিনি সম্পূৰ্ণ ঠিকেই হৈছে। এয়া কেনেকুৱা হৈছে মোক আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।